नमस्कार बंधुসকল स्वागतम জানাইছো মোৰ ইউটিউব চেনেল খটাক ৰলৈ। তো গাইজ আজিৰ ভিডিঅ'ৰ টপিক হৈছে আজি মই ঘৰতে মানে গোটেই দিনটোত কি কৰোঁ আৰু এইটো সম্পূৰ্ণ এটা ভিডিঅ' লৈ মানে আপোনালোকে চাই থাকক ভিডিঅ'টো সম্পূৰ্ণ কিয়নো বহুত মজা লাগিব। আৰু গাইজ বোকাজানত বতৰ বহুত ক'লা আৰু বতাহ মাৰি আছিলে এয়া আৰু গাইজ এইটো আমাৰ নতুন ফুল ফুলিছে চব আমাৰ ঘৰ লাহে লাহে হৈ আছে এতিয়া মাত্ৰ পেইণ্ট কৰাবলৈ বাকী আছে আৰু পানী আৰু ইয়াৰ ৰেলিঙৰ কাম আছে এইখিনি হোৱাৰ পিছত কমপ্লিট হৈ যাব আমাৰ ঘৰ। গাইজ এতিয়া আমি চলৰ ওপৰত যাওঁ আৰু গাইজ আমাৰ ঘৰৰ কাম চলি আছে এয়া কাম সম্পূৰ্ণ হোৱা নাই অলপ বাকী আছে বেছি নাই। গাইজ ওপৰলৈ পূৰা ভাল লাগিছে ইমান বতাহ মানে গৰমখনত ভাল লাগিছে মানে এইটো বতাহ মাৰিছে যে। তো বন্ধুসকল এটা কথা কওঁ কথাটো হৈছে এটা ভিডিঅ' ইউটিউবত কিমান কষ্টৰে বনাওঁ আৰু 1-2 ঘণ্টা ভিডিঅ'টোৰ কাৰণে লাগেই মানে ভিডিঅ'টোৰ কাৰণে আমি য'ত যাওঁ 1-2 ঘণ্টা ভিডিঅ'টোৰ কাৰণে লাগে আৰু ভিডিঅ'টো এডিট কৰাৰ পাছত ওলাই 5 মিনিট 10 মিনিট আৰু 15 মিনিট বা 7 মিনিট বেছিকৈ 20 মিনিট ওলাব কিন্তু ইমান কষ্টৰে ময়ো এনেকৈ ভিডিঅ' বনাওঁ এডিট কৰোঁতে যায় 1 ঘণ্টা 2 ঘণ্টা আকৌ আপলোড কৰোঁতে অলপ দেৰি হয় নেট খতম হৈ যায় আকৌ টিপিব নাপাওঁ তাৰপিছত ইমান কষ্ট কৰি এটা ঘূৰি ফুৰি ভিডিঅ' এটা বনাওঁ আৰু যোনটো মই আৰ্ট অফ গেলেৰী ভিডিঅ' বনাইছিলোঁ এইটো বহুত মই ঘূৰিছিলোঁ 2 ঘণ্টামান প্ৰায় হেৰি হৈছোঁ আৰু এডিট কৰাৰ পিছত 5 মিনিট ওলাইছিলে 5 মিনিট মানে 6 মিনিটে ক'বলৈ গ'লে পিছত আপোনালোকে যদি লাইক নকৰে কমেণ্ট নকৰে শ্বেয়াৰ নকৰে আৰু ছাবস্ক্ৰাইব নকৰে ভাল নালাগিব ন আৰু সকলো কৰি দিয়ক তেতিয়া ভাল লাগিব আৰু ভিডিঅ' বনাবলৈ প্ৰেৰণা পাম। মুখৰ পৰা আহোঁ বলকচোন ইয়াৰ চক গাইজ মজা আছে মানে এইখন হৈছে মোৰ চাইকেল আৰু চেইনটো ঢিলা হ'ল সেইদিনা টাইট কৰাব গৈছিলোঁ আৰু টাইট কৰাব যাওঁতে ক'লে স্ক'পকেইটা ঢিলা হৈছে মানে চুখানান গৈছিলোঁ বনাবলৈ কিন্তু মোক কৈছে কি যোনটো দোকানৰ পৰা কিনিছা এইখন দোকানতে এইটো স্ক'পটো লগাবা আৰু মানে এইটো মানে চাইকেলখন এতিয়াৰ কাৰণে মই বনোৱা নাই মানে কৰোণাটো ভালকৈ ঠিক হোৱাৰ পিছত মই বনাব লাগিব আৰু গাইজ কৰোণাটো কেতিয়া শেষ হ'ব একদম মানে বৰ লাগি গৈছে স্কুল নাই স্কুলত মানে একদম ভেকেশ্যন টাইমত খেলিব পাওঁ কিন্তু এতিয়া কৰোণাৰ কাৰণেতো খেলিব নাপাওঁ। গাইজ চাওক নিজৰ পইচাৰে বুট এযোৰ কিনিলোঁ আৰু বুটযোৰ কোৱালিটি কিন্তু বহুত ভাল একদম ভিতৰত আৰাম আছে এইটো বস্তুটো আৰু ইয়াৰ লগত মোজা এযোৰ পাইছে একদম দীঘল মানে গাইজ চাওক মোৰ ভিডিঅ' চাই আছে এয়া চাওক গাইজ গাইজ এইটো ফল চিলিং ইয়াত ন কি হৈছে ঘনচিৰিকৈ বাঁহ আহিছে আমি বাঁহবোৰ উলিয়াইছোঁ এয়া চাওক গাইজ এয়া মানে গোটেই মানে সেইকাৰণে ইয়াত পলিথিন লগাই দিছোঁ সকলো ফুটাতে কিয়নো মানে ঘনচিৰিকাই মানে কি ক'ম ঘনচিৰিকা দেখাত যিমান সৰু চৰাই ন মানে তিমান ডাঙৰ ঘৰহে আছে এইটো ফুটাত আছিলে এই ফুটাটোত মানে বহুত কম মানে বহুত মানে ঘৰ সাজিছিলে। গাইজ বাৰ্থৰুমো কমপ্লিট হোৱা নাই যদিও এবাৰ দেখাই দিছোঁ এয়া মোৰ চবতকৈ ভাল লাগিছে এইটো ভাল লাগিছে গাই পূৰা গছ চছ চৰাই এনেকুৱা এয়া কি চৰাই এইটো কোনোবা চৰাই কিবা মাংস কিবা এটা খাই আছে আৰু তাৰপিছত এইটো আৰু আকাশ চৰাই ঢেৰ আছে আৰু বাথৰুমটো বহুত ডাঙৰ হয় আৰু গাইজ অতি সোনকালে এটা আনবক্সিং ভিডিঅ' আহিব কিয়নো মই অনলাইনত অৰ্ডাৰ দিছোঁ অক্টোপাছ পট
নামটো অলপ আচৰিত লাগিছেনে? নামটো এনেকুৱাই, যেনেকৈ গৰিলা পথ আছে তেনেকৈ অক্টোপাছ পথো আছে। মানে মই ইউটিউবত চাইছোঁ, বহুত ভাল। মই অৰ্ডাৰ দিছোঁ, আজিৰ পৰা কাইলৈ গুৱাহাটী পাই যাবহি। তাৰপিছত বোকাজান আহিব 3 জুলাই তাৰিখে আহি পাই যাব, আৰু তেতিয়া এটা আনবক্সিং ভিডিঅ' আহিব, চাব। আৰু বহুত ধুনীয়া হ'ব, কিয়নো অক্টোপাছ পথ এটা নামেই ইউনিক। এইটো কেনেকুৱা লাগিছে কওকচোন গাইছ। ইয়াৰ গীটাৰত মোৰ নাম প্ৰিয়ম, একদম মানে চাবিৰিঙত মানে মোৰ নামটো প্ৰিণ্ট কৰিছিলোঁ। গাইছ, যোনটো অক্টোপাছ পথ, এইটোৰ ফটোখন দিছোঁ, এইটো আপোনালোকে চাই লওক। বন্ধুসকল, মই ফাৰ্ষ্টতে কৈছিলোঁ আজি দিনটোৰ সম্পূৰ্ণ ভিডিঅ'টো লৈ আহিছোঁ, কিন্তু এতিয়া দিনটোৰ কাৰণে নহ'ব, কিয়নো দিনটোৰ কাৰণে ভিডিঅ' বনাবলৈ বহুত দীঘল হ'ব আৰু বহুত এডিট কৰিব কষ্ট লাগিব। সেইকাৰণে এতিয়াই অলপমান কৰি পেলাই ভিডিঅ'টো সামৰিম। এই ৰাম, কি কৰিছ? চকু খুলি খুলি শুই আছ নেকি তই? বন্ধুসকল, এতিয়া কৰোণা বহুত বাঢ়িছে। এতিয়া তৃতীয় ঢৌটো মানে হৈ আছে। আমাৰ নিচিনা সৰুবোৰৰ হৈ আছে, মানে 18 বছৰ বয়সৰ থাকে। তো মোৰ নিচিনা সৰু মানে তোমালোকক কৈছোঁ, মোৰ নিচিনা সমানৰ ল'ৰা ছোৱালীবোৰক ভালকৈ থাকা, সুৰক্ষিত থাকা, আৰু সঘনাই চেনিটাইজাৰ কৰি থাকা। চেনিটাইজাৰ কৰি দিবা আৰু ভালকৈ থাকিবা। আৰু বন্ধুসকল, আপোনালোকক কথা এটা কৈছোঁ, এটা ইউটিউব চেনেল আছে, আছামিজ কিডছ এণ্টাৰটেইনমেণ্ট। মোৰ লগৰ এটাৰ হয়, বহুত ধুনীয়া, মানে দুটা ভিডিঅ' ধুনীয়া কভাৰ চং কিছুমান, তাত মোৰো কভাৰ চং এটা দিছোঁ। আজি বা কাইলৈৰ ভিতৰত কভাৰ চংটো কমপ্লিট হৈ পেলাই ভিডিঅ' আপলোড হ'ব, আপোনালোকে চাব। ইউটিউব চেনেলটোৰ নাম হৈছে আছামিজ কিডছ এণ্টাৰটেইনমেণ্ট, আৰু লাইক কৰি দিবা, কমেণ্ট কৰি দিব, শ্বেয়াৰ কৰি দিব তাৰ ইউটিউব চেনেলটো, আৰু ডিছক্ৰিপশ্যনত লিংক আছে, চাই লওক গৈ। আৰু গাইছ, আজিৰ ভিডিঅ'টো ইমানতে সামৰোঁ। আৰু যদি ভিডিঅ'টো ভাল লাগে, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু ছাবস্ক্ৰাইব কৰি পেলাই ছাইডৰ বেল আইকনটো ক্লিক কৰি দিব। তেতিয়াহে আমি নতুন নতুন ভিডিঅ' বনাবলৈ প্ৰেৰণা পাম।